নমস্কাৰ, স্বাগতম জনাইছোঁ মই এতিয়া অন্য ভিডিঅ'লৈ। আশা কৰি সকলো ভালে আছে। আজি মই বনাব লৈছোঁ মগু দাইলৰ চাটনি। তাৰ কাৰণে মই ল'লোঁ মগু দাইল, জলকীয়া আৰু আদা নহৰু। মগু দাইলখিনি মই প্ৰায় 4-5 ঘণ্টামান সময় তিয়াই থৈছিলোঁ। তাৰপিছত এয়া সকলোবোৰ মই মিক্সি বাতিটোত দি দিলোঁ। জলকীয়া যিটো সৰহকৈ দিছোঁ, জ্বলা হ'লেহে চাটনিত ভাল লাগে। বাৰীতে আছিলে মান ধনিয়া, তাকো এয়া ছিঙি ল'লোঁ। আপোনালোকে যদি ইচ্ছা কৰে পদিনা পাত বা নৰসিংহ পাত এইবোৰো দিব পাৰে। আমাৰ যিহেতু বাৰীতে আছিলে কাৰণে মান ধনিয়া পাত তাকে দি ল'লোঁ। ইয়াৰ মই এটা পেষ্ট বনাই ল'ম। পটাত পিচিলে আচলতে বেছি সোৱাদ হয়। মোৰ যিহেতু পটাত পিছা সুবিধা নাছিলে কাৰণে মই মিক্সিতে পিচি ল'লোঁ। এনেধৰণে ৰেডি হৈ গ'ল চাটনি। এটা বাতিত প্ৰথমে অজৰাই ল'লোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাইডতে থকা বেল আইকনটো টিপি দিব। মই বাতিটোত প্ৰথমে অজৰাই ল'লোঁ। তাৰপৰা সোৱাদ অনুসৰি মই তাত নিমখ দি ল'লোঁ। মই যিহেতু প্ৰথমে নিমখ দিয়া নাছিলোঁ, মই নিমখ দি ল'লোঁ। নিমখ দি লৈ ভালদৰে গোটেইখিনি মিহলাই ল'লোঁ। আৰু একেবাৰে শেষত দিব লাগিব নেমুৰ ৰস অকণ। মই নেমুৰ ৰস অলপ দি দিলোঁ। দি লোৱাৰ পিছত আকৌ সকলোবোৰ ভালধৰণে মিলাই ল'লোঁ। মিহলাই লোৱাৰ পিছত ৰেডি হৈ গ'ল আজিৰ মগু দাইলৰ চাটনি। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। আৰু আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাবচোন। আজিলৈ আহিছোঁ। ধন্যবাদ।